মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই গৈছিলোঁ দাৰ্জিলিং ফুৰিবলৈ আৰু দাৰ্জিলিঙত প্ৰথম দিনা পিচ পাগোডা চোৱাৰ পাছত আমি চাবলৈ গ'লোঁ বাতাসিয়া লেক। তাৰ ভিউটো বহুত বেছি ধুনীয়া আছিলে আৰু তাতেই এয়া নেপালী গেটআপ লৈ বহুত ফটো উঠিলোঁ। তাৰ পাছত আমি গ'লোঁ ওচৰৰে এখন দোকানত য'ত বহুত ধুনীয়া ধুনীয়া ডেক'ৰেটিভ পিচ আছিলে। ময়ো নিজৰ কাৰণে দুটামান ল'লোঁ আৰু এই ভণ্টি দুজনী বৰ মৰম লগা আৰু বহুত ধুনীয়া ব্যৱহাৰ আছিলে এওঁলোকৰ। তাৰ পাছতে আমি দাৰ্জিলিঙৰ এয়া ম'মৰ জুতি ল'লোঁ আৰু দাৰ্জিলিঙৰ ম'মৰ জুতি লোৱাৰ পাছত দাৰ্জিলিঙৰ ঠাণ্ডা ঠাণ্ডা বতৰত আমি আইচক্ৰীমৰো সোৱাদ ল'লোঁ আৰু এই আইচক্ৰীম খোৱাৰ পাছত আমি চাবলৈ গ'লোঁ দাৰ্জিলিঙৰ এটা ফেমাছ প্লেচ মল মাৰ্কেট। তাত বহুত দোকান আছিলে আৰু বস্তুবোৰো অলপ কম দামৰ আছিলে। আজিলৈ পিছে ইমানেই। অন্য এটা মিনি ব্লগত পুনৰ লগ পাম।